ডাঙৰ মানুহ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। হা হা মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আকাশত মোৰ চিতাৰিকা তোমাৰ সহায় পাম। নেলাগে আপোনাৰ কি হৈছে? বৰদেউতা অলপ ভাল পাইছেনে? গৰম পানী আনিছো লওক। দিয়ক বৰদেউতা। পিছে বৰদেউতা ঋতুদালে খবৰ এটা দি দিওঁ নেকি? নহ'লেও এই সময়তো আপোনাৰ ওচৰত দুদিনমান থাকিবই লাগিছিলে। অন্ততঃ আপোনাক ভাল ডক্তৰ এজন দেখুৱাব পাৰিলেহেঁতেন। কিয় কিয় বৰদেউতা? তই জানিব খুজিছ যেতিয়া তেতিয়াহ'লে তই আমাৰ বিয়া হোৱাৰ বহুত দিনলৈকে কোনো সন্তান হোৱা নাছিল। 7 বছৰমানৰ পাছত তোৰ বৰমা মাক হ'বলৈ ওলাল। হে প্ৰভু, বিয়া হোৱাৰ বহুদিনৰ পাছত আপোনাৰ আশীৰ্বাদত মই মাক হ'বলৈ ওলাইছোঁ। মোক যাতে এটি পুত্ৰ সন্তান দি মোৰ মনৰ আশা পূৰ্ণ কৰে। ভবামতে হ'ল, কিন্তু সোণ তোৰ 5 বছৰ নহওঁতেই তাৰ মাক এটা ডাঙৰ বেমাৰত ঢুকাই থাকিল বুজি। তেতিয়াৰে পৰা মই তাৰ মাক আৰু দেউতাক দুয়োটাই হ'লো। সোণটোক ভাল মানুহ কৰা বৰ আশা আছিল। সেইবাবে মই লোকৰ ঘৰত কাম কৰি কৰি বহুত কষ্টৰে পঢ়াইছিলোঁ। বোপায়ো সোনকালে শুই উঠি পঢ়িব লাগিব। হ'ব দেউতা। আৰু ভৱিষ্যতে ডাঙৰ মানুহ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। তাক অলপো অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিলি। শেষত মাকৰ আশা পূৰণ হ'ল। সি গুৱাহাটীত চাকৰি পালে, ডাঙৰ মানুহ হ'লতো। সেইবাবে চাগে সি মোক একো নজনোৱাকৈ নিজৰ পচন্দত বিয়া পাতিলে। লাহে লাহে মই বুঢ়া হৈ আহিলোঁ। বেমাৰ আজাৰো বেছি হ'বলৈ ধৰিলে, আৰু তাহাঁতৰো মনত মই এটা ডাঙৰ বোজা হৈ পৰিলোঁ। আৰু এদিন
ছাৰ সোমাব পাৰোঁনে? ছাৰ ফাইলটো চাই দিয়কচোন, মই মিলাবলৈ পৰা নাই। মিলাব নোৱাৰিলে হয়, আগৰখন হ'লে আগৰখন হ'ল ছাৰ। বিলখনত আপোনাৰ অলপ খেলি মেলি আছে বাৰু, মই চাই দিম, আপুনি অকণমান দেৰি কৰিলে ভাল ছাৰ। আজি মই জিকিম। নহয় মই জিকিমে মোৰ চাই ওলাই গ'ল এতিয়া 5 ক'ত আছা তুমি? এইয়া ছয়। ককা তুমিও চাই উলিয়াই দিলা। ককা মই আপোনাক কথা এটা সুধিম, বেয়া পাব নেকি বাৰু? আমাৰ লগৰ যে ৰীতি বিতি মোহন, সিহঁত তিনিওটা ঘৰতে আইতা আছে, আমাৰ ঘৰত আইতা কিয়নো নাই ককা? আপোনাৰ কি হৈছে হেল্ল' হেল্ল' ৰিতু, তোমাক মই একেটা কথাকে কিমানবাৰ ক'ব লাগিব? কি হ'ল মানে? কি হ'ল মানে? তোমাৰ মৰমৰ দেউতাৰাই ঘৰৰ সকলোকে বেমাৰী কৰিব। কি? কালি পোহৰৰ লগত একেলগে খোৱা মেলা কৰিছে, আকৌ আজি গোটেই বিচনাতে লেটিপিটি কৰিছে। মোৰ অসহ্য লাগি গৈছে। আৰু তুমি কি কৰা কৰা দেই সোনকালে, মই আৰু একো চাই থাকিব নোৱাৰো। দেউতাই এইবিলাক কৰিছে? মই মিছা কৈছো বুলি ভাবিছা যদি তুমি নিজে দেউতাৰ লগত কথা পাতিবা। হেল্ল' ৰিতু, দেউতাৰ লগত নিজে কথা পাতিবা। দেউতা, এইবিলাক মই কি শুনিছো? তুমি বোলে পোহৰ লগত একেলগে খোৱা বা লেটিপিটি কৰিছা? কি বোপাই কি বোপাই? তোমাক একেটা কথা কিমানবাৰ ক'ব লাগিব? তুমি মানে নিজেও মৰিবা আৰু আনকো মাৰিবা। হ'ব হ'ব, ৰাখাই দে তুমি। হেল্ল' বোপাই, শুনিছনে? এইবাৰ কিন্তু তুমি কিবা এটা কৰি যাব লাগিব। আৰু এটা কথা ৰিতু, তোমাৰ দেউতাৰক ঘনে প্ৰতি ৰান্ধি খুৱাবলৈ আৰু সেই লেতেৰা বেমাৰী দেহা কাপোৰবোৰ ধুবলৈ
মই তোমাৰ ঘৰৰ কোনো মন কৰা ছোৱালী নহয়। ৰিলেক্স অনু ৰিলেক্স। মই মানুহটো সিদিনা আহি পাইছোহে। ৰ'বা কিবা এটা কৰিব লাগিব। কি কৰা সোনকালে কৰা। আৰু এটা কথা এইটো, মই ইমানবোৰ জঞ্জাল লৈ থাকিব নোৱাৰো। এইখন ঘৰত হয় মই থাকিম, নহ'লে তোমাৰ সেই মৰমৰ বেমাৰী দেউতা থাকিব। হেল্ল' বৰাদা। নাই নাই মই ওলাইছোঁ আপুনি ৰ'ব, মই গৈ আছোঁ ঠিক আছে দেউতা কাইলৈ আপুনি মোৰ লগত গুৱাহাটী যাব লাগিব। আপোনাৰ অসুবিধা হ'বনে? গুৱাহাটী ভাল ডক্টৰৰ ওচৰত দেখা হ'লে কথা বতৰা হ'লেই আপুনি কাইলৈ ওলাই যাব। মোৰ আজি কাম এটা আছে, কামটো কৰিম দেই। ডক্টৰ চলিহা চেম্বাৰখনটো এইখিনিতে আছিলে। দাদা তুমি এটা কাম কৰা, এইখিনিতে অলপ বহা, মই আগত খবৰটো কৰি আছোঁ। যা বোপাই, এই গাড়ী ভালকে চলাত। হেল্ল'। হেল্ল', শুক্লাপুৰ বৃদ্ধাশ্ৰম হয়নে? হয় হয়, কওকচোন। ঠিক আছে মই এতিয়াই গৈ আছোঁ। মই এতিয়াই গৈছোঁ। ঠিক আছে ঠিক আছে। তাৰ পাছত আজি মই ইয়াত নাকান্দিব বৰ দেউতা, নাকান্দিব। তই কচোন অজিত, মই এতিয়া কি কৰোঁ? হয় বৰ দেউতা। বৰ দেউতা বুলি নামাতিবি অ'।
তই মোক দেউতা বুলি মান, সঁচা অৰ্থত তই মোৰ ল'ৰা, মোৰ নিজৰ ল'ৰা। আজি ইমান দিনে তিল মাত্ৰ একো মোৰ কাৰণে নকৰিল, কিন্তু তই আজি 5 বছৰে মোৰ কাৰণে কি কৰা নাই অজিত। তোক মই এটা দায়িত্ব দিব বিচাৰিছো অজিত। দায়িত্ব? দায়িত্ব। এইটো ৰাখি থ। বৰমাই মোক বিয়াত উপহাৰ দিছিলে অজিত। এইটো ৰাখি থ। যেতিয়া মই এই পৃথিৱীৰ পৰা হেৰাই যাম, অন্তত এইটো বিক্ৰী কৰি তই মোৰ পেট কৰ্ম কৰিব পাৰিবি অজিত। বৰ দেউতা, কিন্তু এটা কথা তই মনত ৰাখিবি অজিত, মোৰ পেট কৰ্মত যাতে মোৰ ল'ৰা এটকাও পইচা খৰচ নকৰ। মই দেউতা পাৰিম 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 মোৰ দেউতা পাৰিম।